নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল পাঞ্চজন্যলৈ অভিনন্দন তথা স্বাগতম জনাইছোঁ। আপোনালোক সকলো নিশ্চয় জ্ঞাত যে আমাৰ ইউটিউব চেনেল পাঞ্চজন্যৰ তৰফৰ পৰা আমি অসমৰ বিভিন্ন স্থানৰ বা বিভিন্নটা চুককোণৰ বিভিন্নজন কৃষ্টি সংস্কৃতিৰ সৈতে জড়িত ব্যক্তি বা আধ্যাত্মিকতা আৰু ধৰ্মৰ সৈতে জড়িত ব্যক্তিৰ লগত আপোনালোকক পৰিচয় কৰাই দিছোঁ বা তেওঁলোকৰ প্ৰতিভাৰ বিষয়ে আমি অসমবাসীৰ মাজত প্ৰচাৰ প্ৰসাৰ আৰু তেওঁলোকক পৰিচিত কৰাৰ এটা মাধ্যম আমি সৃষ্টি কৰিছোঁ। আজিও আমি তেনে এটা বিষয়ৰ সৈতে এই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। আহক আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী অতি কণমানি শিশু শিল্পী। তেওঁ সংগীত জগতখনৰ লগত বা আমাৰ কৃষ্টি সংস্কৃতিৰ এই পথাৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁৰ নাম নিমিষা প্ৰিয়ম গগৈ। আহক আমি নিমিষাৰ সৈতে কথা পাতিম। নিমিষা, আমাৰ ইউটিউব চেনেল পাঞ্চজন্যলৈ তোমাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে তোমাৰ পৰিচয়টো তুমি নিজে দিয়া। নমস্কাৰ, মোৰ নাম নিমিষা প্ৰিয়ম গগৈ। মোৰ দেউতাৰ নাম শ্ৰীযুত প্ৰাঞ্জল গগৈ আৰু মোৰ মাৰ নাম শ্ৰীমতী মৃদুলা বৰুৱা। মোৰ ঘৰ ধেমাজি জিলাৰ গোগামুখৰ চাউলধোৱা বালিগাঁৱত। মই জাতীয় বিদ্যালয়ৰ ৮ম শ্ৰেণীত পঢ়োঁ। ধন্যবাদ নিমিষা। হয়, নিমিষাৰ পৰিচয়টো আপোনালোকে হয়তো পালেই। এতিয়া তেওঁৰ প্ৰতিভাৰ সৈতে আপোনালোকক পৰিচয় কৰাব লাগিব। বহুত কথা পাতিম, তেওঁৰ লগত চিনাকি হ'ম বা তেওঁৰ এই প্ৰতিভাসমূহ বা তেওঁৰ সৃষ্টিসমূহ ক'ৰ পৰা পালে, কাৰ পৰা অনুপ্ৰেৰণা পাইছিল, সেই সকলোবোৰ আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। পোনপ্ৰথমে আমি আমাৰ ভিডিঅ'টো এটি বৰগীতেৰে আৰম্ভ কৰোঁ। তুমি বৰগীত নিশ্চয় শিকিছা? হয়। এটি বৰগীত আমাৰ দৰ্শকসকলক দিছে, গোৱা। মই প্ৰথমেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীতেৰে আৰম্ভ কৰিম। ধনশ্ৰী ৰাগ আৰু তাল পৰিতাল। খুবেই সুন্দৰ, আৰম্ভ কৰা তুমি গীতটো।
খুবেই সুন্দৰ নিমিষা, ধন্যবাদ তোমালৈ। তেওঁৰ কণ্ঠ শুনি, তেওঁৰ সংগীত শুনি আপোনালোকে নিশ্চয় তেওঁৰ বিষয়ে গম পাইছেই। নিমিষা, হয়, বৰগীতৰ লগতে আৰু তুমি কি কি সংগীতৰ চৰ্চা কৰি আছা? মই ভূপেন্দ্ৰীয় সংগীত, হয়। জ্যোতি সংগীত, উম, বিষ্ণুৰাভা সংগীত, উম, পাৰ্বতী প্ৰসাদ বৰাই হয়। গীত আৰু অনিমা চৌধুৰী। আৰু আমাৰ থলুৱা সংগীত যেনে দিহানাম, বিহুগীত, হয়, সেইবোৰ শিকিছা নহয়? হয়, আৰু তুমি এনেকুৱা ধৰণৰ কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছানে সংগীতৰ? কৰিছোঁ। কৰিছা? ক'ত কৰি আছা? মই আমাৰ গোগামুখতে ঘিলামৰা মিউজিকৰ আণ্ডাৰত ঠিক আছে ঠিক আছে। আৰু তুমি সংগীতৰ কিবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা নেকি? কৰিছোঁ। কেনেকুৱা ধৰণৰ? মই যোৱাবাৰ নগাঁও ঘূৰৰ নিজৰাৰ নামৰ এটি সংগীতিক কম্পিটিশ্যনত ভাগ অংশগ্ৰহণ লৈছিলোঁ। কৰিছিলা? আৰু তাৰপিছত আৰু কৰিছানে? আৰু কৰিছিলোঁ ঠায়ে ঠায়ে, ধেমাজিতো কৰিছিলোঁ আৰু হয়। ৰাইজিং ষ্টাৰ নামে এটি অনুষ্ঠানতো কৰিছিলোঁ। ৰাইজিং ষ্টাৰ কৰিছিলা নহয়? খুবেই সুন্দৰ। আৰু বিদ্যালয় বা আনুষ্ঠানিক যিকোনো অনুষ্ঠানত তুমি চাগে অংশগ্ৰহণ কৰা তেনেকৈ হয়, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা বা স্থানপ্ৰাপ্ত হৈছে বুলি তোমাৰ মা দেউতাই আমাক গম পাবলৈ দিছে বাৰু। আৰু কথা পাতিম আকৌ কিবা এটা শুনোৱা। ভূপেন্দ্ৰ সংগীত তুমি নিশ্চয় শিকিছা চাগে? ভূপেন্দ্ৰ সংগীত এতিয়া অকণমান। খুবেই সুন্দৰ নিমিষা। ধন্যবাদ। তোমাৰ কণ্ঠটো আচলতে ইমানেই মিঠা বা ইমানেই সুললিত, শুনিলে শুনি থাকিবলৈ আচলতে মন যায়। তথাপিও আমাৰ সময়ৰ অভাৱ বা সময় খুবেই কম, আমি সম্পূৰ্ণকৈ শেষ কৰিব হয়তো দিব নোৱাৰিম প্ৰতিটো গীতেই। তাৰ ভিতৰতে তোমাৰ প্ৰতিভাসমূহৰ বিষয়ে আমাৰ দৰ্শকসকলক জনাব লাগিব। তুমি কি কি জানা, কি কি শিকিছা, সেই সকলোবোৰ তোমাৰ বিষয়ে আমাৰ দৰ্শকসকলে গম পাব লাগিব। নিমিষা, হয়, তুমি সংগীতৰ চৰ্চা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা? কিমানমান বয়সৰ পৰা? মই 4-5 বছৰ বয়সৰ। 4-5 বছৰ? হয়। ৱাও, সুন্দৰ। 4-5 বছৰ বয়সৰ পৰা কণ্ঠ চৰ্চা কৰিছে, সংগীতৰ চৰ্চা কৰিছে, নিশ্চয় যথেষ্ট ত্যাগ কৰিছে, যথেষ্ট কষ্ট কৰিছে, আৰু তাৰেই ফল আজিৰ নিমিক্ষাৰ প্ৰতিভা। আৰু গীত শুনিম। তোমাক এই সংগীত চৰ্চাৰ ক্ষেত্ৰত বা তোমাৰ এই প্ৰতিভাসমূহ আমাৰ জনমানসত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত তোমাক আটাইতকৈ কোনে বেছি অনুপ্ৰেৰণা জন্মায়? মোৰ আচলতে অনুপ্ৰেৰণা বুলিবলৈ ক'লে মোক মায়ে অনুপ্ৰেৰণা দিয়ে। দ্বিতীয়তে মোৰ শিক্ষাগুৰুসকলেও মোক বহুত অনুপ্ৰেৰণা জনায়। নিশ্চিতভাৱে সকলোৰে
ঘৰখন এটা পৰিৱেশৰ জন্ম দিব লাগিব, এটা পৰিৱেশৰ সৃষ্টি কৰি দিব লাগিব, তেতিয়াহে চাগে এনেকৈ এগৰাকী শিল্পীৰ জন্ম হ'ব। আচলতে নিমিষাৰ বয়সটো কিন্তু বৰ বিশেষ নহয়, তেওঁ খুব সৰু এগৰাকী শিল্পী। ইমান কম সময়তে ইমান সুন্দৰকৈ গীত গাইছে, নিশ্চয় আপোনালোকে শুনিয়ে তেওঁৰ কণ্ঠৰ বিষয়ে অনুমান পাইছে। আৰু কথা পাতিম, আচলতে কথাতকৈ সংগীত শুনিবলৈ বেছি মন গৈছে। তেওঁৰ যিহেতু এটা সুন্দৰ কণ্ঠ আছে, ইমান এটা সুন্দৰ কণ্ঠ আমাৰ ওচৰত থাকোঁতে কথানো কিয় পাতোঁ, আহকচোন আৰু এটা গীত শুনো। এইবাৰ কি শুনাবা? এইবাৰ মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সুন্দৰ কোৱা। আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, নচানে কিয়ে জিকে মিকাই, নচানে কিয়ে জিকে মিকাই, নচানে কিয়ে জিকে মিকাই, নচানে কিয়ে জিকে মিকাই, জোনাকী বাটেদি চিত্ৰ লিখিয়ে নজিয়নৰে ফুলে ফুলাই, নজিয়নৰে ফুলে ফুলাই, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি। ধন্যবাদ নিমীক্ষা। ধন্যবাদ। তোমাৰ কণ্ঠত প্ৰতিটো সংগীতে আচলতে প্ৰাণ পাই উঠে। ভাল লাগে তোমাৰ কণ্ঠত প্ৰতিটো সংগীতে শুনি। আমাৰ আচলতে প্ৰয়াস এই আছিল যে আমাৰ চুকে কোণে লুকাই থকা আমাৰ শিল্পীসকলৰ সৈতে, আমাৰ সমাজ সংস্কাৰকসকলৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়ে। আজি নিশ্চয় আপোনালোকে এটা নতুন প্ৰতিভাৰ সৈতে পৰিচিত হ'ল। হয়তো নিমীক্ষাক বহুজনে জানিছিল বা হয়তো ছ'চিয়েল মিডিয়া বা নিউজ চেনেলৰ যোগেদিও কোনোবা সময়ত যদিও দেখা পাইছিল, আমাৰ অসমখনৰ প্ৰায় সৰহ সংখ্যকেই হয়তো তেওঁ প্ৰতিভাৰ বিষয়ে জনা নাছিল। আচলতে ইমান এটা সুন্দৰ কণ্ঠ, ইমান এটা সুন্দৰ প্ৰতিভা এনেকৈ লুকাই থকাতকৈ যদি আমাৰ জনমানসত প্ৰচাৰ হয়, নিশ্চয় আপোনালোকৰ ভাল লাগিব। নিমীক্ষাও আমাৰ সমাজত প্ৰতিষ্ঠিত হ'ব বা আমাৰ শিল্পীলৈ ধ্ৰুৱবান হ'ব। আমি আশীৰ্বাদ কৰিছোঁ নিমীক্ষা, তুমি আগুৱাই যোৱা। আমাৰ অসমবাসীও আশীৰ্বাদ কৰিব তোমাৰ এই প্ৰতিভাক, যাতে তুমি অসম ভূমিত বা বিশ্ব দৰবাৰত তুমি নিজকে প্ৰতিষ্ঠা কৰিব পৰা এগৰাকী সঁচা শিল্পী হিচাপে। ধন্যবাদ। আৰু তোমাৰ চৰ্চা এনেদৰে অব্যাহত ৰাখিবা। আৰু কথা পাতিম আকৌ এটা সংগীত। কি শুনাবা? খুবেই সুন্দৰ। আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, উজ্বলাই হিয়াৰ মণি, উজ্বলাই হিয়াৰ মণি, কাজলি চকুৰ ঠাৰে, তাৰ কাজলি চকুৰ ঠাৰে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, পূবৰ দুৱাৰ মেলি, 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 আহে তাই কিৰণ ঢালি, হিয়াজে মোৰ চমকে, তাইৰ মিচিকি হাঁহিৰে, তাৰ মিচিকি হাঁহিৰে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, উজ্বলাই হিয়াৰ মণি, উজ্বলাই হিয়াৰ মণি, কাজলি চকুৰ ঠাৰে, তাৰ কাজলি চকুৰ ঠাৰে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি বান মাৰে, আজলি হিয়াৰ মাজে বিজুলি
খুবেই সুন্দৰ নিৰীক্ষা আমাৰ দৰ্শকসকলে নিশ্চয় তোমাৰ কণ্ঠত আপ্লুত হৈছে তেওঁলোকে নিশ্চয় ভাল পাইছে বা তোমাৰ কণ্ঠটোৰ বিষয়ে তেওঁলোকে উমান পাইছে আচলতে নিমিষাৰ ভিতৰত বহুত এনেকুৱা ধৰণৰ প্ৰতিভা লুকাইছে বহুত কণ্ঠ লুকাইছে আৰু বহুত বিভিন্ন ধৰণৰ সংগীত তেওঁ শিকিছে বা তেওঁ জানিছে আমি সকলো আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিবলৈ হয়তো দিব নোৱাৰিম আমাৰ সময় চমু চাপি আহিছে বা বৰ বিশেষ সময় আমি নলওঁ নিমিষা তোমাৰ জীৱনৰ লক্ষ্য কি খুব কম কেইটামান শব্দৰ ভিতৰত কোৱাচোন তুমি কি হ'ম বুলি ভাবিছা ভৱিষ্যতে মই এগৰাকী সফল গায়িকা হ'ব বিচাৰিছোঁ নিশ্চয় নিশ্চয় আমি আশীৰ্বাদ কৰিছোঁ তুমি তোমাৰ লক্ষ্যত উপনীত হোৱা এগৰাকী কণ্ঠশিল্পী এগৰাকী গায়িকা আচলতে তেওঁ সংগীতৰ চৰ্চা কৰিছে কণ্ঠ চৰ্চা কৰিছে সেইকাৰণে চাগে তেওঁৰ লক্ষ্যটি গায়িকা বা কণ্ঠশিল্পী হৈছে নিমিষা তুমি পঢ়া শুনাৰ লগতে সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছা সংগীতৰ চৰ্চা অব্যাহত ৰাখিছা কেতিয়াবা কিবা অসুবিধা পাইছা নেকি তুমি পঢ়া শুনাৰ উপৰিও এই সংগীতৰ চৰ্চা বা কণ্ঠ চৰ্চা কেনেদৰে অব্যাহত ৰাখা অকণমান আমাৰ দৰ্শকসকলক সুধিছে আচলতে মই নিজৰ পঢ়া সময়ত নিজৰ পঢ়াখিনি কৰোঁ আৰু নিজৰ আচলতে সময় থাকেই গান গোৱাৰ বাবে অলপ হ'লেও বাকী পঢ়া শুনাটো ঠিকে কৰি আছা মাহঁতে বা দেউতাহঁতে জানিবলৈ দিছে যে তুমি পঢ়া শুনাটো কোনো কম নহয় যেনেদৰে তুমি সংগীত চৰ্চা কৰিছা তোমাৰ কণ্ঠ যিমান সুন্দৰ তোমাৰ আচলতে তোমাৰ পঢ়া শুনাও সেইদৰে সুন্দৰ বুলি আমি ইতিমধ্যে গম পাইছোঁ তোমাৰ যিসকল তোমাৰ বয়সৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী থাকে বা যিসকল তোমাৰ লগৰ ল'ৰা ছোৱালী থাকে তেওঁলোকে সাধাৰণতে সৰহ সংখ্যকেই সংস্কৃতিৰ সৈতে জড়িত হ'বলৈ বা আমাৰ এই ধৰণৰ কৃষ্টি বা সাহিত্যৰ সৈতে জড়িত হ'বলৈ অকণমান কুণ্ঠাবোধ কৰে বা তেওঁলোকৰ মাক দেউতাকহঁতেও কেতিয়াবা মানে সংস্কৃতিৰ লগত জড়িত হ'লে পঢ়া শুনাত কেতিয়াবা ব্যাঘাত জন্মিব বুলি ভাবি উলিয়াই দিবলৈ বেয়া পায় গতিকে তোমাৰ সেই সমবয়সীসকলক তুমি কি ক'বা আচলতে এজন সফল ব্যক্তি বা মানুহ হ'বলৈ পঢ়া শুনাৰ বাহিৰেও আমাৰ সাহিত্য সংস্কৃতিবোৰ প্ৰয়োজন আৰু তেওঁলোকে সেইবোৰ ভবাটো ভুল হৈছে বুলি মই ভাবোঁ আৰু তেওঁলোকেও মোৰ দৰে বা মোৰ দৰে আন ল'ৰা ছোৱালীবোৰৰ দৰে আগুৱাই যাব লাগে সাহিত্য বা সংস্কৃতিৰ ক্ষেত্ৰলৈ নিশ্চিতভাৱে নিমিষা তুমি নিশ্চয় এইটোৱে ক'বা যে সংগীতৰ চৰ্চা কৰিলে বা আমাৰ সংস্কৃতিৰ সৈতে জড়িত হৈ থাকিলে পঢ়া শুনাত কোনো ধৰণৰ ব্যাঘাত নাজানো নিশ্চয় হয় দৰ্শকসকল আপোনালোকে শুনিলে নিমিষাৰ মুখেৰে আচলতে এইটো কথা মই কোৱা নাই আন 10জনী ছোৱালীৰ দৰে একেলগে পঢ়া শুনা কৰা আমাৰ নিমিষাই কৈছে তেওঁৰ পঢ়া শুনা কৰাৰ মাজেৰে সংস্কৃতিৰ চৰ্চা কৰোঁতে কেতিয়াও ব্যাঘাত পঢ়া শুনাত জন্মা নাই আৰু আপোনালোককো অনুৰোধ কৰিছে যে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকৰ সতি সন্তানসকলক কেৱল পঢ়া শুনাৰ মাজতে আবদ্ধ নাৰাখি আমাৰ নিমিষাৰ দৰে সংগীতৰ মাজলৈ পঠিয়াওক তেওঁক কণ্ঠ চৰ্চা বা বিভিন্ন ধৰণৰ আমাৰ কৃষ্টি সংস্কৃতিৰ সৈতে জড়িত কৰাওক আৰু কথা পাতে নিমিষা আকৌ এটা সংগীত শুনিম লোকগীত তুমি শিকিছা নেকি কেতিয়াবা হয় শিকিছোঁ কি কি লোকগীত শিকিছা তুমি মই কামৰূপীয়া গোৱালপৰীয়া দুয়োটাই শিকিছোঁ কিন্তু মোৰ প্ৰিয় গোৱালপৰীয়া গোৱালপৰীয়া তুমি গাই নিশ্চয় ভাল পোৱা নহয় এটা গোৱালপৰীয়া লোকগীত নিশ্চয় আমাক শুনাবা আৰু দৰ্শকসকলক আৰম্ভ কৰা এটা দিনে দিনে বাদিশেন ঘর মিছা মিছাই দ্বন্দ্ব বাদে গোসাইজি কোন রঙে ও দিনে দিনে খুশিয়া পরিবে রঙ্গিলা দালানের মাটি গোসাইজি ভাল লাগিল নিমিষা তোমাৰ কণ্ঠত গোৱালপৰীয়া লোকগীতটি শুনি
আচলতে আজি আমাৰ সমাজখনত খুবেই কম সংখ্যকে আমাৰ লোকগীতসমূহ চৰ্চা কৰে, গোৱালপৰীয়া হওক বা কামৰূপী হওক তেনেধৰণৰ লোকগীতসমূহ। তুমি এইসমূহৰ চৰ্চা অব্যাহত ৰাখিছা, খুবেই ভাল লাগিছে এনেদৰে গাই যোৱা। আমাৰ অসমীয়াৰ মানস পথটো তোমালোকেই জনসমাজত সৃষ্টি কৰিব লাগিব বা তোমালোকে এনেদৰে তুলি ধৰিব লাগিব। আৰু নিমীক্ষা, তুমি হিন্দী গীত গোৱা নেকি কেতিয়াবা? হিন্দী গীত গোৱা, খুবেই ভাল খবৰ। আমি তেনেধৰণে হিন্দী গীত এটা শুনিব লাগিব। আমাৰ বৰগীতৰ পৰা ধৰি গোৱালপৰীয়া লোকগীতলৈকে শুনিলোঁ, আমি জ্যোতি সংগীত শুনিলোঁ, ৰাভা সংগীত শুনিলোঁ, ভূপেন্দ্ৰ সংগীত শুনিলোঁ। এবাৰ আহকচোন আমাৰ নিমীক্ষাৰ কণ্ঠত এটি হিন্দী গীত হেনো। जब से देखे नैन तिहार सजदा तेरी काली अखियों से जिद मेरी जागे, धड़कन से तेज दौड़ूं सपनों से आगे। अब जाऊं लुट जाए ये जहां, छुट जाए संग प्यार रहे मैं रहूं ना रहूं। सजदा तेरा सजदा बिन रैन करूं ना ही चैन करूं। सजदा तेरा सजदा लखवार करूं, मेरी जान लुट लूं। अब जान लुट जाए ये जहां, छुट जाए संग प्यार रहे मैं रहूं ना रहूं। सजदा तेरा सजदा बिन रैन करूं ना ही चैन करूं। सजदा तेरा सजदा लखवार करूं, मेरी जान लुट लूं। रांझना नैनों के तीर चल गए, साजना सांसों से तीर चल गए। पलकों में छुपा ले सजदा करूं, सीने में संभालूं सजदा करूं। पलकों में छुपा लूं, सीने में संभालूं, तेरे अंग अंग रंग मेरा बोले। अब जान लुट जाए ये जहां, छुट जाए संग प्यार रहे मैं रहूं ना रहूं। सजदा तेरा सजदा बिन रैन करूं ना ही चैन करूं। सजदा तेरा सजदा लखवार करूं, मेरी जान लुट लूं। अब जान लुट जाए ये जहां, छुट जाए संग प्यार रहे मैं रहूं ना रहूं। सजदा तेरा सजदा बिन रैन
अखबार करूं, मेरी जान लुट लूं, सजदा ধন্যবাদ। আচলতে বৰগীতৰ পৰা হিন্দী গীতলৈকে খুব কম সংখ্যকৰ বাবেহে এইটো আচলতে সম্ভৱ। নিমীক্ষা, ভাল লাগিছে, তুমি সকলো ধৰণৰ সংগীতই চৰ্চা কৰিছা, সকলোসমূহ গীত তুমি শিকিছা। এনেকৈ শিকি যাবা, আগুৱাই যাবা আৰু তোমাৰ লক্ষ্যত তুমি উপনীত হোৱা তাকেই কামনা কৰিলোঁ। পঢ়া শুনাও এইদৰে চলাই নিবা নিশ্চয়, আৰু মা দেউতাই যি বিচাৰে সেইসমূহ কৰিবা। তোমালোকৰ মা দেউতাই গম পাইছে আচলতে নিমিষে পঢ়া শুনাত ভাল বা ভাল সংগীত গায়, আৰু তাৰোপৰি কিন্তু মাক দেউতাকৰো খুব এগৰাকী বাধ্য ছাত্ৰী। নিমিষা, আমি ভিডিঅ'টো শেষ কৰিম। তোমাক সমস্ত গীতেই আমি গাবলৈ দিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ সময় কম বা আমাৰ দৰ্শকসকলৰ ওচৰতো সিমান সময় আজিকালি হয়তো নাথাকে ইমান দীঘলীয়াকৈ এটা ভিডিঅ' চাবৰ বাবে। আপোনালোকক ধন্যবাদ ইমান শেষৰলৈকে আমাৰ পাঞ্চজন্য ইউটিউব চেনেলৰ এই ভিডিঅ'টো চোৱাৰ বাবে। নিমীক্ষাৰ প্ৰতিভাসমূহ আপোনালোকে নিশ্চয় গম পালে। যদিহে এইটো ভিডিঅ' নাচালেহেঁতেন আপোনালোকে নিমীক্ষাৰ বিষয়ে হয়তো নাজানিলেহেঁতেন। আৰু বহুতো প্ৰতিভাৰ সৈতে আপোনালোকক আমি চিনাকি কৰি দিম, জানিবলৈ দিম। বিভিন্ন চুককোণৰ বিভিন্নজন শিল্পীৰ সৈতে, প্ৰতিষ্ঠিত ব্যক্তিৰ সৈতে আমি এনেদৰেই চিনাকি আগুৱাই যাম। আমি ভিডিঅ'টো শেষ কৰিম। নিমীক্ষা, তুমি সদুশেষত আমাৰ দৰ্শকসকলক উদ্দেশ্যি কিবা এটা শুনোৱা। কি শুনাবা? মই অনুষ্ঠানটিৰ শেষ মুহূৰ্তত মিতালী চৌধুৰী বাইদেউৰ এটি গীত গাবলৈ আগবাঢ়িছোঁ। ধন্যবাদ, আৰম্ভ কৰা। বুঢ়ালুইতা খুবেই সুন্দৰ নিমীক্ষা। আচলতে তোমাৰ কণ্ঠত প্ৰতিটো গীতেই ভাল লাগে, আৰু মোৰ ভাল লাগিলে এইটো নহ'ব, আমাৰ দৰ্শকসকলৰো ভাল লাগিব লাগিব। নিশ্চয় আশা কৰিছোঁ আপোনালোক সকলোৰে আমাৰ নিমীক্ষাৰ কণ্ঠটি শুনি আপ্লুত হৈছে বা ভাল লাগিছে। আশীৰ্বাদ কৰিব নিমীক্ষাক এনেদৰে আগুৱাই যাবলৈ, আৰু আমাকো আশীৰ্বাদ কৰিব। পাঞ্চজন্য নামেৰে এটি ইউটিউব চেনেল খুলি আপোনালোকৰ মাজত এনেধৰণৰ প্ৰতিভাসমূহ জাগ্ৰত কৰাৰ উদ্দেশ্যে বা আমাৰ কৃষ্টি সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সৈতে জড়িত ব্যক্তিসকলক আমি আপোনালোকৰ মাজত চিনাকি কৰাই দিবলৈ বা জনমানসত প্ৰতিষ্ঠা কৰিবলৈ এটা চেষ্টা কৰিছোঁ বা অকণমান প্ৰয়াস কৰিছোঁ। দৰ্শকসকল, আমি এটা পণ লৈছিলোঁ যে আমাৰ অসমৰ বিভিন্ন স্থানৰ বা বিভিন্ন চুককোণৰ শিল্পীসকলক আমি ইউটিউবৰ জৰিয়তে চিনাকি কৰি দিম, আৰু তেওঁলোকক আমাৰ ফালৰ পৰা অকণমান চিনাকি তথা সম্বৰ্ধনা জনাম। নিমীক্ষা, তোমাকো আমি অকণমান মৰম কৰিব বিচাৰিছোঁ আমাৰ ইউটিউব চেনেলটিৰ তৰফৰ পৰা। আমাৰ এখনি গামোচা আনিছিলোঁ তোমাৰ বাবে। তোমাক বৰ বিশেষ আমি ডাঙৰ বস্তু দিব নোৱাৰোঁ, তোমাৰ যিখিনি প্ৰতিভা সেইখিনি তুমি নিজেই চৰ্চা অব্যাহত ৰাখিবা। হয়তো যথাসময়ত আমাৰ অসমবাসীয়ে তোমাক মৰম চেনেহ দিব। আমাৰ ফালৰ পৰা অকণমান মৰম কৰিছোঁ নিমীক্ষা। ধন্যবাদ ধন্যবাদ। এনেদৰে আগুৱাই যাবা সংস্কৃতিৰ পথাৰখনত, এনেদৰে তোমাৰ বিজয়ৰ ধ্বজা উৰুৱাই যাবা। ভিডিঅ'টো শেষ কৰিছোঁ। দৰ্শকসকল, আমাকো আশীৰ্বাদ কৰিব, আমি যাতে চেনেলটো আপোনালোকৰ জৰিয়তে আগুৱাই নিব পাৰোঁ। ধন্যবাদ।